নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ বিশেষ অনুষ্ঠান ইতিবাচকলৈ। আজিৰ ইতিবাচকত আমি কথা পাতিবলৈ ওলাইছোঁ ৰাইজৰ এজন মৰমৰ শিল্পীৰ লগত অৰুণ হাজৰিকা। স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাক অৰুণ হাজৰিকা বুলি জানে, কিন্তু যিসকল দৰ্শক আপোনাক কিন্তু বেলেগ এটা নামৰেহে জানে। সেই যিটো আপোনাৰ চৰিত্ৰ নেত্ৰকাই আপোনাক সদায় খেদি ফুৰে, আপুনি ওলালে যেন নেত্ৰকাই ওলাইছে এনেকুৱা ধৰণৰ এটা কথা কয়। ভাল লাগেনে আপোনাৰ? ভাল লাগে, প্ৰেৰণা পাওঁ সেইটোৱে। কিবা এটা যে জীৱনত কৰিছিলোঁ তাৰ এটা চিনাকি কৰিছিলোঁ নহয়, কৰি আছে আপুনি? নাই নাই, সেই যে নেত্ৰকাই কৰিছিলোঁ সেইটো এটা চিনাকি। এতিয়াতো ধাৰাবাহিকভাৱে মই কৰি আছোঁ, কিন্তু সেই যে এটা কৰিছিলোঁ তেনেকুৱা সেই বস্তুটো মষ্ট আপুনি খাই যোৱা নাই, সেইটো কাৰণে ভাল লাগে। বিচাৰে নেত্ৰকাইটো থাকি যোৱাটো বিচাৰোঁ, আৰু এটা বিচাৰোঁ যে আৰু নতুন নামাকৰণ হওক আৰু নতুন সৃষ্টি হওক। নিশ্চয় নিশ্চয়, নেত্ৰকাইৰ লগতে আৰু এটা বেলেগ যেন নতুন এটা সৃষ্টি হওক। বা মই আপোনাৰ এজন গুণগ্ৰাহী। হয়, সঁচা কথা ক'ব গ'লে যে অসমীয়া চিনেমা যেতিয়া চাওঁ বা অসমীয়া যেতিয়া চিৰিয়েল চাওঁ, তেতিয়া ক'ৰবাত বিচাৰি ফুৰা যায় যে কাৰ অভিনয় প্ৰতিভা আছে, কোনে ৰাখিব পাৰিছে। সাধাৰণতে টিভি চেনেলটো বা চেঞ্জ নকৰাকৈ বা চিনেমাখন আধা চাই উঠি অহাৰ পৰিৱেশ বহু ক্ষেত্ৰত থাকে। কিন্তু আপুনি যেতিয়া ওলায়, আপোনাৰ যেতিয়া অভিনয় থাকে, তেতিয়া আমি ৰওঁ সেই কেপাচিটি আপোনাৰ বা সেই কলা কুশলতা আপোনাৰ মাজত আছে। আমি প্ৰায় অনুভৱ কৰোঁ, মই যিটো কথা ক'বলৈ বিচাৰিছোঁ যে অসমীয়া শিল্প জগতত এতিয়া এই অভিনয় জগতত আচলতে সঁচা কথা ক'বলৈ নায়কৰ অভাৱ, হিৰোৰ অভাৱ। কাক মানুহে চাব? কিন্তু আপুনি অভিনয় কৰে হাস্যব্যংগৰ কৌতুক, কিন্তু বহুতেই আপোনাৰ মাজত হিৰোক বিচাৰি পায়। চিনেমাত হিৰো হ'বলৈ মন যায় নেকি কেতিয়াবা? আচলতে বেলেগে হিৰো হ'বলৈ মন নাযায়। যিটো চৰিত্ৰই থাকে, কাহিনীমতে ধৰি লোৱা গাঁওখনত গাঁওবুঢ়া চৰিত্ৰ এটা, গাঁওবুঢ়াৰ পুতেকটো হয়তো হিৰো, সি কিন্তু গাঁওবুঢ়াটো হিৰো হ'ব পাৰে। তেনেকুৱা এটা ভাবোঁ। যদি মই গাঁওবুঢ়া চৰিত্ৰটো পাইছোঁ, গতিকে মোৰ যিখিনি মোক লৈ যিখিনি লিখিছে বা নাট্যকাৰে যিখিনি সংলাপ লিখিছে, সেইখিনি কৰিয়ে মই ফুটাই উঠাবলৈ বিচাৰোঁ। তেনেকৈ হিৰো হ'বলৈ বিচাৰোঁ, আৰু বেলেগে হিৰো হ'বলৈ মোৰ মানে হাবিয়াসটো নাই। হয়, মানে দেখা যায় আপোনাক যি চৰিত্ৰটোৱে দিয়া যায়, তাত আপুনি সেই চৰিত্ৰটো তাক ফুটাই তুলিবৰ কাৰণে আপোনাৰ যিটো আমি কওঁ ইনভলভমেণ্ট বুলি যিটো কওঁ, আপুনি ইমান ধুনীয়াকৈ চৰিত্ৰটোৰ মাজলৈ সোমাই যায় যে মানুহে আৰু তাতে নিজৰ মনৰ এজন গাঁৱৰ মানুহক বা আপুনি যিটো চৰিত্ৰ কৰে তাতো মানুহে বিচাৰি পায়। সেই যিটো ইনভলভমেণ্ট আপুনি যে ভিতৰলৈ সোমাই যায়, সেইটো আপুনি কেনেকৈ আনে? বহুত প্ৰেক্টিচ কৰিব লগা হয় নেকি তাৰ কাৰণে? প্ৰেক্টিচ কৰিবলগীয়া নহয়, কিন্তু সেইখিনি ইনভলভমেণ্ট আনিবলৈ প্ৰথম কথাটো হ'ল যে নাট্যকাৰে চৰিত্ৰটো কেনেকৈ সৃষ্টি কৰিছে। নিশ্চয় নিশ্চয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰে, কাৰণ লিখাৰ ওপৰত বহুত ডিপেণ্ড কৰে। কথাখিনি লিখা ধৰণে মই কথা এটা কৈ আছোঁ, সেই কথাটো কৈ থাকোঁতে কোৱা কথাটো লিখা আছে, গতিকে লিখা কথাটো মই কৈ আছোঁ, গতিকে লিখা কথাটো কৈ থাকিবলৈ মোক কৈ থকা নিচিনা হ'ব লাগিব। কেতিয়াবা আপুনি মনপুত্ৰ যদি আপোনাৰ নহয়, অসুবিধা পাওঁ কেতিয়াবা। আপুনি সলনি কৰি লয় নেকি? লওঁ, মই অসুবিধা পাওঁ ক'বলৈ। প্ৰায়ে হয় চাগে? প্ৰায় হয়, কিন্তু কিছুমান নাট্যকাৰক এতিয়াও মই শ্ৰদ্ধা কৰোঁ, তেখেতসকলৰ নহয়। তেখেতসকলে মানে মুখখন চাই লিখি দিয়ে, আৰু সেই মানে এনেকুৱা হয় এবাৰ চাই দিয়াৰ লগে লগে কথাখিনি মনতো হৃদয়ংগম হৈ যায়, আৰু তেতিয়া কৰি আমি খুব শান্তি পাওঁ, ভাল পাওঁ। আপোনাৰ জোনবাইত নেত্ৰকাৰী যিটো চৰিত্ৰ আছে, সেইটো বহুতৰ এতিয়া হৃদয়ত আছে, মনত আছে। তাৰ আগতেই বোধ কৰোঁ মহেন্দ্ৰ বৰঠাকুৰৰ নাটকত বা ধাৰাবাহিকত নেত্ৰধৰ শইকীয়াৰ চৰিত্ৰটো আছিলে। নেত্ৰধৰ শইকীয়া নাছিলে, নেত্ৰ বুলি এটা চৰিত্ৰ আছিলে জোঁৱাই এখন চিৰিয়েলত। সেইটো সৃষ্টি কৰিছিলে প্ৰথম মহেন্দ্ৰ বৰঠাকুৰ দাই। তেখেতে জোঁৱাই বুলি চিৰিয়েল দূৰদৰ্শনত সেইটো বাজিছিলে, তাত মোক কাষ্টিং কৰিছিলে। তাত মই সেই নেত্ৰ, তাত ঘটকৰ চৰিত্ৰ এটা কৰিছিলোঁ, ছোৱালী ঠিক কৰি দিয়া। 3জনী ছোৱালী থাকে,
এই আমাৰ নীলু চক্ৰৱৰ্তীদাৰ এটা অভিনয় কৰিছিলে দেউতাকৰ তাত জংকী বৰঠাকুৰ আছিলে লিপিকা বৰা মেধি আৰু মধুস্মিতা এই তিনিজনী ছোৱালীৰ দৰা বিচাৰি দিয়া দায়িত্বটো মোৰ আছিলে গতিকে সেই চৰিত্ৰটো কৰিছিলোঁ প্ৰায় 60-70টামান আমি এপিছ'ড কৰিছিলোঁ সেইটো আছিলে নেত্ৰ তেতিয়া মানুহখিনি অকণমান আপুনি ইয়াৰ পিছতো তাৰপিছত মুনিন বৰা ছবিত আপুনি ঘটকৰ চৰিত্ৰ আৰু কৰিছে কৰিছোঁ সেই ঘটকৰ মানে ঘটকালি চিষ্টেমটো বেলেগ আজি মহেন্দ্ৰ বৰঠাকুৰদাই যিটো ঘটকৰ চৰিত্ৰটো দিছিলে তাৰ হেৰিটো বহুত বেলেগ আছিলে মানে কৌশলেৰে মানে ঘটকালি কৰাটো কৌশলেৰে আপোনাৰ যি অভিনয়ত গ্ৰাম্য জীৱন বা নিভাঁজ গ্ৰাম্য জীৱন এটা সদায় পৰিস্ফুট হৈ থাকে আমি মন কৰিছোঁ যে আপোনাৰ লগত কথা পাতিও এইটো কথা গম পাইছোঁ যে কেমেৰাৰ সন্মুখলৈ অহাৰ পূৰ্বে আপুনি কিন্তু সহকাৰী পৰিচালক হিচাপে কেমেৰাৰ পিছফালে আছিলোঁ কেনেকৈ আহিলে কেমেৰাৰ সন্মুখলৈ সেইটো 91 চনৰ কথা অতুলদা আমাৰ ওচৰৰে ডেৰগাঁৱৰ অতুল বৰদলৈ দাস তেখেতে বোকাহাটৰ পৰাই মানে ছবি এখন কৰিব আমাৰ উদীয়মান কেইটামান ল'ৰাৰ মানে অনুগ্ৰহত আৰু জোৰত আৰু আগ্ৰহত তিনিটা বস্তু জড়িত হৈ আছিলে অতুলে মই সেই গ্ৰুপটোত ময়ো আছিলোঁ অতুলে তেতিয়া কৈছিলে তুমি কোনটো বিভাগত থাকিবা তুমিতো অভিনয় কৰা মই বোলো অতুলে আপুনি যি কয় তাকে কৰিম মুঠতে কেমেৰাটোকে মই দেখা নাই অভিনয় কৰিব কোনটোত অভিনয় কৰে মই শ্বুটিং কৰা কেমেৰাটোকে দেখা নাই মুঠতে মই ইউনিটটোৰ লগত থাকিব লাগে তেতিয়াহ'লে তুমি মোৰ লগত সহকাৰী পৰিচালক হিচাপে কাম কৰিবা সেই আৰম্ভণি মোৰ তেতিয়া আমি চিঞৰ বুলি এখন ছবি মুক্তি নহ'লগৈ আৰু কিবা কিবি কাৰণত আমি আৰ্থিক অসুবিধাৰ কাৰণে সেই কৰিছিলোঁ সহকাৰী পৰিচালক হিচাপে তাৰপিছতে আকৌ গ্ৰহণ বুলি এখন ছবিত কৰিলোঁ অতুলদাৰে সেইখন ৰিলিজ হ'ল আৰু এখন কৰিলোঁ দৃষ্টি বুলি সেইখন গোলাঘাটত কৰিছিলোঁ আপুনি গ্ৰহণৰ যেতিয়া শ্বুটিঙৰ সময় চলি আছিলে তেতিয়া আপুনি কেমেৰাৰ পিছফালে আছিলে কিন্তু হঠাৎ আগলৈ আহিব হ'ল কাহিনীটো কওকচোন কাহিনীটো এনেকুৱা হ'ল কৰি আছোঁ আমি এচিষ্টাৰ মানুহকেইটাও আমাৰ আহৰি নাই তাৰমানে আমি কাম শিকিব লাগে কেনেকৈ কৈছে অতুলদাৰ প্ৰতিটো কেনেকৈনো খোজকাঢ়ে সেইটো পৰ্যন্ত চাওঁ খঙত খোজকাঢ়িছেনে নে মনটো ভাল লাগি আছে সেইটোৱেই বা মানে এনেকৈ পেপৰ এটা খায় পেপৰটো খুব খঙত খাইছেনে আৰামছে শান্তিত খাইছে সেইটোও আমি চিন্তা কৰোঁ অতুলাই টেনশ্যন খাইছে নেকি বাকীবিলাকতো আছেই তেতিয়া শ্বুটিং আমি ডাঙৰ কেম্প এটাত আমি থাকি লৈছিলোঁ তেজপুৰতে দোলাবাৰী বুলি জেগাডোখৰত তেতিয়া খুব কৈছে মোক মাতি আনিলে চকীখনত বহিছিলে অৰুণ চৰিত্ৰটো তুমি কৰা আমি মানে চিন এটা কৰিবলৈ ৰেডি আৰু ছেটে ৰেডি বোলো কোনটো বোলে নাই এই চৰিত্ৰটো অভিনেতাজন আহি পোৱা নাই তেজপুৰতে থকা মানুহ এতিয়ালৈকে আহি পোৱা নাই তুমি অভিনয় কৰিব লাগিব চৰিত্ৰটো তুমিয়ে কৰা তুমি ডায়েৰীখিনি কাটা মোক মোচখিনি ৰাখি দিবা অতুলা কথাটো পেলাব নোৱাৰোঁ তথাপিও মই কৈছোঁ অতুলা আহিব নি তেখেতে নহয় তুমি কাটা বুলি কৈছোঁ নহয় দাড়ি ব্লেড আনি দোকানৰ পৰা দাড়ি কাটি মোচ কোচা ৰাখি ভয় লাগিছে যে জীৱনত কেমেৰাৰ সন্মুখত মই অভিনয় কৰিম ঘৰকৈ কেমেৰাটো বাজে যেতিয়াই তেতিয়া বুকুটো কঁপিয়ে যায় আৰু সেই তেতিয়া মই কৰিবলগীয়া হৈছিলে সৰু চৰিত্ৰ এটা মই অভিনয় কৰিছিলোঁ আছিলে 10টামান চিন আছিলে আৰু মন্ত্ৰী পিয়ে এটা কৰিছিলোঁ সেই মোৰ প্ৰথম আৰম্ভণি কেমেৰা সন্মুখত তাৰপৰা যে আৰম্ভণি হ'ল তাৰপিছত আৰম্ভণি হ'ল আকৌ অবিৰত যাত্ৰা গুৱাহাটীলৈ আহিলোঁ সেই তেনেকৈ আৰু হয় ছবি জগতৰ পূৰ্বে আপুনি নাটক কৰিছিলে নৱম দশমমান শ্ৰেণীৰ পৰা আপুনি নাটক কৰিছিলে দশমমানৰ পৰা কৰিছিলোঁ নাট্যৰ কৰ্মশালাৰ লগত জড়িত হৈ আছোঁ গাঁৱে ভূঞে হয় নাটকৰ লগতহে মই সাধাৰণতে খুব জড়িত হৈ আছিলোঁ গাঁৱত ভাওনাও কৰিছিলোঁ ভাওনাত আমি কিছুমানত অভিনয় কৰিছিলোঁ কিছুমানত আগভাগ লৈছিলোঁ কেতিয়াবা দৰকাৰ হৈছিলে এনেকুৱা হৈছিলে বায়নৰ লগত তালখনো বজাইছিলোঁ যদিও গায়ন বায়ন শিকা নাই সেইবিলাকত আগভাগ লওঁ এনেকুৱা হৈ কেতিয়াবা হনুমানৰ নেজডালো বনাই দিবলগীয়া হয় সেইবিলাকতো লাগি থাকি নিজৰ গাঁৱৰ নামঘৰ তাত খুব ভাল পাইছিলোঁ ৰভা পৰলা নিজেই আনি পেলাই দিওঁ বৰসবাহ এইবিলাকত আমি নিজে লাগোঁ সেইটোত লাগি আছিলোঁ সেইবিলাকত মানে লাগি থাকি ভাল পাওঁ বিভিন্ন একাংকিকা নাটক কম্পিটিশ্যনবিলাকত আমি কম্পিটিশ্যন কৰিবলৈ যাওঁ খুব তেতিয়া কলেজৰ আমাৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত বা তাৰপিছতে বিভিন্ন জেগাত নাট কৰ্মশালাবিলাক পাতে তেতিয়া আমাৰ ৰফিকুল দাহঁতে মোক লগত লৈ যায়
ৰফিকুল হুছেইন দাহঁতে জাহ্নু বৰবৰাহঁতে তেখেতে আমাক লগত লৈ যায় তেখেতসকলে প্ৰশিক্ষণ দিয়াগে আৰু মোক অলপ চলপ ফিজিকেল এক্সাৰচাইজখিনি এক্সপ্ৰেশ্যনখিনি হেৰি কৰিবলৈ মোক লগত লৈ যায় মই তেনেকৈ শিকিলোঁ তাৰপিছত অখিল চক্ৰৱৰ্তী দাহঁতে অসম নাট্য সন্মিলনলৈ লৈ যায় তাত কৰ্মশালাত সেই মই জড়িত হৈ যাওঁ নাট কৰ্মশালাৰ ল'ৰা ছোৱালীখিনিৰ লগত থাকি ভাল লাগে কি পাওঁ বিনিময়ত বেলেগ কথা সেই ল'ৰা ছোৱালীখিনিৰ লগত যে চিনাকি হওঁ বিভিন্ন গাঁৱত গৈ পেলাই বহুত ভিতৰুৱা গাঁৱত মানে গৈ আমি নাট কৰ্মশালা কৰোঁগৈ কিন্তু তাত যে 15 দিন এমাহ থাকি নাটক এখন কৰাওঁ নাট কৰ্মশালাত থাকোঁ অহা সময়ত কন্দা কটা এইবিলাক হয় সেইখিনি কাৰণে মানে বেছি মনটো ভাল লাগে আপুনি গুৱাহাটীলৈ আহি ইন্দ্ৰবনীয়া ডাঙৰীয়াক লগ পালে আৰু তেতিয়া আপোনাৰ জীৱনৰ পৰিক্ৰমা বোধকৰো সলনি হ'ল সেই কথাখিনি অকণ অৱগত কৰিব নেকি 91 চনত মই গুৱাহাটীলৈ হঠাৎ আহিছিলোঁ মোৰে বন্ধু অলকনাথ তেখেতে ক'লে গুৱাহাটীত আহিছিলোঁ এটা হেৰিয়াত এই ছবি এখন আমি কৰিলোঁ আৰু তোলালৰ শেষ কৰি আৰু ফুৰিবলৈ আহিছিলোঁ আৰু ছবি কৰাৰ পিছতে তেজপুৰৰ লগত এটা আপোনাৰ অভিন্ন সম্পৰ্ক হৈছিলে তেজপুৰ জংগম গোষ্ঠীৰ লগত অতি বেছি হৈছিলে মই জংগমৰ লগত মই দীপক মহন্ত শ্ৰদ্ধাৰ তেখেতৰ লগতো আমি তেখেতৰ পৰিচালনাত নাটক কৰিছিলোঁ জংগমৰ লগত মই জড়িত হৈ এতিয়া বহুতে তেজপুৰৰ হওক বা চতিয়া বিশ্বনাথ চাৰিআলি অঞ্চলৰ নিজৰ বুলি ভাবে আৰু মই ভাবোঁ সেই বস্তুটো এতিয়াও থাকি গ'ল গতিকে তেতিয়াও মই নাটক কৰিছিলোঁ জংগমৰ লগত মই থাকি নাটক হেৰি কৰিছিলোঁ সেই যে আহিলোঁ তেতিয়া অলকে ক'লে যে নাটকখন মই এদিনৰ কাৰণে আহিছিলোঁ বোলে উৰুখা বুলি নাটক এখন হ'ব বাহিৰলৈ তই চাই যাবিগৈ ৰবীন্দ্ৰ ভৱনত আছে বোলো ঠিক আছে নাটকখন চালোঁ নাটকখন চাবলৈ যাওঁতে মই অনু হাজৰিকাক লগ পালোঁ নাটকখন শেষ হ'ল বোলো ক'ত আছে মই বোলো মই এনেকৈ অলকৰ তাত আহি আছোঁহি গুৱাহাটীখন মোৰ খুবেই আছোঁ হোৱা তাৰপিছত মোক ক'লে আপোনাক পালোঁ ভালেই হ'ল ইতিমধ্যে আকৌ তাৰ আগত বিভিন্ন কৰ্মশালাবিলাকত তেতিয়া অনুভেদ যায় বাহাৰলহেঁত যায় কৰ্মশালাবিলাকত মোৰ অকণমান চেকা চুৰুকাকৈ মোৰ প্ৰশিক্ষণ পদ্ধতিবিলাক দেখিছে কৈছে আমাৰ অভিনয় ইতিমধ্যে পেপাৰত বিজ্ঞাপন দিছেই যে অসম অভিনয় প্ৰতিষ্ঠান ইন্দ্ৰবনীয়াদাৰ অধ্যক্ষতাত এনেকৈ হ'ব বুলি বোলে আপুনি এমাহ কোৰ্চ এটা কৰি দিব টকা 1000কৈ দিব এঘণ্টা আপুনি লাগি দিব মোৰো চিন্তা কৰিলোঁ বোলো হ'ব ভাবিলোঁ অলকৰ লগত কথা পাতিলোঁ ঘৰলৈ চিঠি এখন নাইট চুপাৰ দি পঠালোঁ যে মই এমাহৰ পিছতহে যাম এই বুলি থাকিলোঁ সেই ইন্দ্ৰদাহঁতৰ লগত সম্পৰ্কটো হ'ল অসম অভিনয় প্ৰতিষ্ঠানৰ লগত জড়িত হৈ গ'লোঁ তেনেকৈ আপোনাৰ অভিনয় জীৱনত বেলেগ এটা ধৰণৰ হেৰি হৈ গ'ল তাৰপিছতে অভিনয় কৰ্মশালাৰ লগত মই জড়িত হোৱাৰ পিছত ইয়াত যেতিয়া প্ৰশিক্ষণৰ মানে মই প্ৰশিক্ষক হিচাপে থাকিলোঁ তাৰপিছত 2খন নাটক কৰোঁ তেতিয়া পুলক দাহঁতে দেখিলে জাহ্নুদাৰ চকুত পৰিলে বা মঞ্জু বাইদেউহঁতৰ বা মুনীন বৰুৱাহঁতৰ চকুত পৰিলে তেনেকৈ ইজনৰ সিজনৰ লগত কাৰোবাৰ লগত চিৰিয়েল কাৰোবাৰ লগত ছবি এনেকৈ মঞ্জু বৰুৱাৰ লগত ছবি কৰিলোঁ জাহ্নুদাৰ লগত ছবি কৰিলোঁ বা মুনীন দাহঁতৰ লগত ছবি কৰিলোঁ বাণী দাসহঁতৰ লগত ছবি কৰিলোঁ সেই চলি আছে আৰু কেতিয়াবা ভাবিছিলনে যে অভিনয় আপোনাৰ জীৱনৰ একেবাৰে ভবা নাই ভাল পাইছিলে খেতি কৰি মই ভাল পাওঁ মই সেইবিলাকৰ লগত থাকি মই ভাল পাওঁ কেলৈ জানো মই ভাল পাওঁ মই এতিয়াও ভাল পাওঁ মোক ক'ব নোৱাৰোঁ তাৰমানে মোৰ বহুত হেৰিবিলাকে মানে মোক খেতিহে আমনি কৰে বেলেগে মোক আমনি নকৰে ক'ব নোৱাৰোঁ এতিয়াও সুবিধা পালে খেতি যাব বিচাৰে মই যাওঁ এতিয়াও মই যদি কেইদিনমানৰ কাৰণে ঘৰত থাকোঁগৈ সিদিনাখন মই অক্টোবৰ নৱেম্বৰত মই যাওঁতে মই ধনিয়া সিঁচি আহিছোঁ মূলা গুটি দি আহিছোঁ ফ্ৰেঞ্চ বিন দি আহিছোঁ মই ৰঙালাও গুটি দি আহিছোঁ সেইবিলাক গজিছে মাজতে যাওঁতে আকৌ মই ধনিয়া ঘৰলৈ তাৰপৰা মই লৈ আহিছোঁ ধনিয়া মানে মই নিজে কৰা অকণমান কৰিলোঁ সেই যে মই কৰিছোঁ খেতিৰ দ্বাৰা গজিছে সেই বস্তুটোত মই বৰ শান্তি পাওঁ মই ভাল পাওঁ মই এতিয়াও ভাল পাওঁ আপোনাৰ ঘৰৰ পিছফালে এতিয়াও এখন বৃহৎ পথাৰ আছে তাতে আপোনালোকে খেতিৰ লগত জড়িত সৰুকালত আমি নিজে হাল বোৱা মানুহ মই আপোনাক সেই কথাটোৱে খুব গুৰুত্বপূৰ্ণ কথা যে আপুনি এতিয়াও আপুনি এজন প্ৰতিষ্ঠিত অভিনেতা আপুনি গুৱাহাটীত স্থায়ীভাৱে থাকে তৎসত্ত্বেও আপোনাৰ খেতিৰ প্ৰতি আপোনাক পথাৰে মাতে পথাৰে টানে কিন্তু আমাৰ এতিয়াও গাঁওবিলাকত দেখা গৈছে যে নিজৰ মাটি থকাৰ পিছতো পৰ্যাপ্ত পৰিমাণৰ গাঁৱত যিখিনি সা সুবিধা খেতি কৰিবৰ কাৰণে আছে সেইখিনি থকাৰ পিছতো আমাৰ ল'ৰাবিলাকে কিন্তু খেতিৰ প্ৰতি মনোযোগী নহয় সামান্য সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে কোনোবা কেৰালালৈ গৈছে বেংগলোৰ গৈছে এলাহাবাদ গৈছে হয় এই ব্যৱস্থাটো আমি কি সলনি কৰিব নোৱাৰোঁ
বা তেওঁলোকক আমি কেনেকৈ বুজাম যে হয় নিজৰ মাটিখিনি আমি উপযুক্তভাৱে আমি খেতি কৰিব পাৰোঁ এতিয়া গাঁৱত ট্ৰেক্টৰ বিচাৰিলে পোৱাকৈ ট্ৰেক্টৰ আছে আমাৰ ইমান ধুনীয়া বতৰ যে যেতিয়ালৈকে হিমালয় থাকিব তেতিয়ালৈকে বংগোপসাগৰ থাকিব মৌচুমী বায়ুৰ ফলত ইয়াত বৰষুণ হ'বই আমি বৰষুণ পানীৰ কাৰণেও ইমান আমি হাবাথুৰি খাব নালাগে আমি খেতি কিয় নকৰোঁ আচলতে এটা সময় আহে মানুহক বুজাই লাভ নাই এতিয়া মোক বুজোৱাৰ বয়স নহয় বা মই যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ তেতিয়াও মই একেবাৰে চেঙেলীয়া তেতিয়াও মোক বুজোৱাৰ বয়স নাছিলে মই নিজে বুজি পাব লাগিব বস্তুটো যে মই কি কৰিলে ভাল হয় ঘৰৰ 5 বিঘা মাটি আছে 5 বিঘা মাটি আছে সেইটো এৰি দ মাটি ঘৰত বেলেগে আধি কৰি মই খেতি নকৰি যদি মই 3,000-5,000 টকাৰ কাৰণে মই যদি বেংগলোৰে যোৱাৰ চিন্তাটো কৰোঁ আৰু এইটো অথচ যে আমাৰ ঘৰৰ পথাৰৰ মাটি ইমান ধুনীয়া মাটি আছে তাক খেতি কৰিলেও অন্ততঃ মই তাৰ পৰা বহুত লাভৱান হ'ম সেইটো যদি মই নিজেই নাভাবোঁ আনে ইমান ভবাব কোনে কাক ভবায় এনেকুৱা কথা হৈছে যে 5 বিঘা খেতিৰ মাটি আছে তাৰে এবিঘা বন্ধকত দি হয়তো সেইটো ঘূৰাই নাপায়ো কোনোবা আঢ্যবন্ত লোকৰ কবলতেই গুচি যায় কবজাত গুচি যায় বন্ধকত দি 10,000 টকাত বন্ধকত দি বাংগালোৰত আপোনাৰ চিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছে সেইটো আচলতে কৰিব নালাগে তাৰমানে মই ভাবোঁ গাঁৱৰ বহুত ডেকা ল'ৰা এতিয়া আমাৰ অভাৱ হৈছে বহুত গাঁৱত ল'ৰাবিলাক নাইকিয়া সব কোম্পানীৰ চাকৰিত বাহিৰলৈ গুচি গৈছে অথচ গোটেই উদং বহুত জেগাত গাঁৱৰ ল'ৰাবিলাক নথকা আপুনি ভাওনা সভা এখন কৰিবৰ কাৰণে আজিকালি আপুনি গাঁৱত ল'ৰা নাপায় কিছুমানৰ অভাৱো হৈছে মই ভাবোঁ তেওঁলোকো আহক নিজে চিন্তা কৰক যে আমি ইয়াত কৰিব নোৱাৰোঁ নেকি সৰুকৈ চব্জি দোকান এখন দিলেওতো তেওঁ উপাৰ্জনটো কৰিব পাৰে আমি মাছৰ খেতি কৰিব পাৰোঁ কলৰ খেতি কৰিব পাৰোঁ আমি খুব ধুনীয়াকৈ আমাৰ নিজৰ অৰ্থনীতি আমি নিজে সবল কৰিব পাৰোঁ আৰু এই যে ল'ৰাবিলাক গুচি গৈছে এনেকৈ সামান্য চিকিউৰিটি গাৰ্ড হ'বৰ কাৰণে সৰু সৰু কামত আমাৰ নিজৰ অৰ্থনীতিৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো কিন্তু ডাঙৰ এটা অভাৱ আছে বহুত ভাল ঢুলীয়া গৈছে ভাল বায়েন গৈছে ভাল অৰ্গেনাইজাৰ গৈছে খুব সমাজৰ লগত লাগি থকা ল'ৰা কিছুমান গুচি গৈছে অভাৱৰ কাৰণে গৈছে মই নকওঁ যে তেওঁলোকে চখত গৈছে সেইটো নকওঁ অভাৱৰ কাৰণে গৈছে কিন্তু কৰিবলৈ কামৰ নিশ্চয় অভাৱ হোৱা নাই অসমতো হোৱা নাই গতিকে সেইটো ঘূৰি অহাটো মই কামনা কৰোঁ হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এক চমু বাণিজ্যিক বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক মই নেত্ৰকাই বুলিয়ে কৈছোঁ তেখেতে ভালো পাওঁ বুলি কৈছে অৰুণ হাজৰিকাৰ লগত কথা পাতি আছোঁ কিছু সময়ৰ পিছত আমি পুনৰ ঘূৰি আহিম চাই থাকিব ইতিবাচক